আজি আমি আপোনালোকক এনে এটা মেকুৰীৰ কথা কম যাৰ দাম শুনিলে হতবাক হ'ব আপুনি। বিশ্বৰ বহু কোটিপতি লোকতকৈ ধনী এই বিশেষ মেকুৰীটো। কিমান হ'ব পাৰে বাৰু এই মেকুৰীটোৰ দাম? এই মেকুৰীটোৰ গৰাকী বিখ্যাত পপষ্টাৰ টেইলৰ ছুইফট। মেকুৰীটোৰ নাম হৈছে অলিভিয়া বেনছন। মেকুৰীটোৰ মূল্য হৈছে $97 মিলিয়ন, অৰ্থাৎ ইয়াৰ ভাৰতীয় মূল্য 800 কোটি টকা। অলিভিয়া বেনছন হৈছে বিশ্বৰ ভিতৰত তৃতীয় দামী পোহনীয়া জন্তু। বিশ্বৰ ভিতৰত দামী জন্তুৰ তালিকাত শীৰ্ষত আছে ইটালীৰ এটা পোহনীয়া কুকুৰ, যাৰ মূল্য $500 নিযুত। আনহাতে দ্বিতীয় স্থানত আছে আন এটা বিলাসী মেকুৰী। ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ হিচাপে পৰিচিত এই মেকুৰীটোৰ মূল্য $100 মিলিয়ন। উল্লেখযোগ্য যে পপষ্টাৰগৰাকীয়ে সামাজিক মাধ্যমত মেকুৰীটোৰ ছবি প্ৰকাশ কৰাৰ পাছত এতিয়া এই মেকুৰীটো চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ আপডেট।